everyone, welcome back to my channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা তৰমুজৰ চৰবতৰ ৰেচিপি। সো বলকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই তৰমুজ লৈ লৈছোঁ, পাৰিলে আপোনালোকে গুটিকেইটা গুচাই ল'ব। আৰু এইফালে নেমু লৈছোঁ 2 পিচ আৰু চেনি লৈছোঁ। যদি আপোনালোকে তৰমুজ মিঠা বেছি আছে তেতিয়াহ'লে চেনিটো কমাই ল'ব। মোৰ তৰমুজকেইটা অলপমান মানে মিঠাটো কম, চ' মই অলপ চেনি বেছিকৈ লৈছোঁ। এতিয়া মিক্সিং জাৰ এটাত এইখিনি দি দিম তৰমুজখিনি। এতিয়া মই ইয়াত চেনিখিনি 3 চামুচমান দিব চেনি। আৰু পেষ্ট বনাই ল'ম এতিয়া মিক্সিত দি। ফাইনেলি আমাৰ হৈ গৈছে। এতিয়া মই ইয়াত নেমু ৰসখিনি এড কৰি দিম। মিক্স কৰি ল'ব এনেকৈ। আৰু আমাৰ এইখিনি ছাৰ্ভ কৰিবলৈ ৰেডি হৈ গৈছে। এতিয়া মই এটা গিলাচত উলিয়াই লৈছোঁ। আমাৰ ফাইনেলি ৱাটাৰমেলন জুচ ৰেডি হৈ গৈছে। থেংকছ ফৰ ৱাচিং।